গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালনে? মোৰ এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। আৰু আপোনালোক নিশ্চয় ভালে আছে আৰু মোৰো ভালেই। সদায় ভালে থকাটোৱেই লাগে। ঠিক আছে, ময়ো ডিউটি যাব হ'ল, এতিয়া ৰেডি হওঁ। এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। শেষত যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু যদি কিবা ভুলো হয় কমেণ্ট কৰি জনাব, কি ভুল হৈছে মই শুধৰাবলৈ কোচিছ কৰিম। ঠিক আছে, আপোনালোকে বহুত বহুত মৰম দিব বুলি আশা কৰিলোঁ। চাই থাকিব ভিডিঅ'টো। 1 hour later. বন্ধু বান্ধৱীসকল, এয়া ওলাই আহিছোঁ ডিউটিলৈ। এয়া আজি বতৰটো ৰ'দো নাই বৰষুণো নাই, কিন্তু গৰম ছাতি আছে আৰু। 6 hours later. গুড ইভিনিং বন্ধু বান্ধৱীসকল, এয়া মই ডিউটিৰ পৰা আহিলোঁ। আহি অকণমান এয়া ল'ৰাক যে মই ঘৰত অকলে এৰি থৈ যাওঁ, সি অকলে থাকে ৰুমটোৰ ভিতৰতে। আৰু একদম ৰুম চুম দেখিছে নাই, ধুনীয়াকৈ চাফা কৰি থয়। অকণো লেতেৰা মানে সি হেৰি কৰিব নোৱাৰে, চব চাফা কৰি পেলাই থৈ দিব একদম। আহি পেলাই অকণো বেয়া নালাগে আৰু ৰুমটোৰ ভিতৰত সোমাই যে লেতেৰা হৈ আছে কিবা এনেকুৱা মানে অকণো নালাগে, ধুনীয়াকৈ চাফা কৰি থৈ দিয়ে। অকলে অকলে থাকে, খেলিবলৈও কোনো নাই, অকলে অকলে থাকে। সেইটো সি হেনো এইবাৰ ভেকেশ্যনৰ বন্ধত হেৰিয়াত যাব হেনো। ক'ত যাবা? বেংগলৰ না হা ক'ত কি চাবলৈ যাবা তুমি? প্লেনেটেৰিয়াম চাবলৈ যাবা? প্লেনেটেৰিয়াম চাবলৈ যাবা। তাৰপৰা শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ যাবা। তাৰপিছত একুৱালেণ্ড যাবা। অঁ হ'ব, ঠিক আছে, যাম দেই। দিদিও আহিলে ভাল আছিলে, লগতে লৈ যাব পাৰিলোহেঁতেন। আৰু এইটোত যাম, এইটো কি কয় একুৱালেণ্ড হ'ব। তাৰপাছত যে আৰু এটা থাকে আৰু কি? শ্বপিং মল। শ্বপিং মলত কেলৈ যাবা? তাতে গাড়ী পাম ন, ডাঙৰ ডাঙৰ গাড়ী। গাড়ী লাগে? গাড়ী দিলে মানে ঘৰত খেলি থাকিবলৈ ভাল হ'ব। ইয়াৰ পৰা এনেকৈ চলাই যাম, এনেকৈ কৰি। হ'ব, ঠিক আছে। মামীহঁতক পইচা আহিব দিয়া ন? হ'ব হয় নহয়? পইচা আহিব দিয়া ন? হয় নে নহয়? মামীয়ে পইচা থাকিলে এনেও কিনি দিব, হয় নহয়? হয় নহয়? নগ'ল যা, হয় নহয়? এতিয়া পইচা নাইকিয়া হৈ আছে ন, হয় নহয়? হয়। এতিয়া দিদিও আহিলে, দিদি ভাগৰ বন্ধই নিদিয়ে দিদি আহিবলৈ। দিদি আহিলে অকণমান চাবলৈ যাব পৰা হ'লহেঁতেন, তাইকো লৈ যাব পৰা হ'লহেঁতেন ন দিদিকো। এতিয়া যাবলৈ নহ'বই দিদি, তোমাকে অকণমান দেখুৱাই আনিমগৈ আৰু ন, হয়নে নহয়? য'ত কম খৰচ হয় তাতে দেখুৱাই আনিমগৈ ন। বেছি পইচা খৰচ কৰিব পৰা জেগালৈ যাব নোৱাৰোঁ এতিয়া, হয় নহয়? হয়নে নহয়? আৰু তুমি আজি ভাত খালানে নাই? অকলে য'ত নেকি ল'ৰাকণক ভাতকেইটা খুৱাই দিব লাগে, এতিয়া সি অকলে, ঘৰখনত কোনো নাথাকে, অকলে ভাত বনাই থৈ যাওঁ আৰু সি নিজে উলিয়াই লৈ খায় আৰু কেইটামান। কিমান খায় কি কৰে নাজানো আৰু, অকণমান খায় সেয়া আৰু। বন্ধু বান্ধৱীসকল, মই আজি অকণমান জোনমণি ৰাভাৰ বিষয়ে ক'ব বিচাৰিছোঁ। জোনমণি ৰাভাৰ তদন্তটো CBI কৰিয়ে আছে। তাৰ পাছতো এই বকুৰ পাছত এতিয়া বাক্সা জিলাত ৰাভা জনগোষ্ঠীৰ লোকসকলে এতিয়া মন্দিৰত প্ৰাৰ্থনা কৰিছে, চাকি ধূপ জ্বলাই প্ৰাৰ্থনা কৰিছে যে দোষীয়ে উচিত শাস্তি পাবই লাগে। সেইটো আমিও সকলোৱে কৰি আছোঁ, নহয় জানো? সকলোৱে কৰি আছোঁ যে জোনমণি ৰাভাৰ কাতিল ধৰা পৰিবই লাগে, আৰু যি ঘটনাৰ লগত জড়িত আছে সেয়াও মানে উচিত শাস্তি পাবই লাগে। সেয়া আমিও সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছোঁ। কাৰণ মাকজনী কি অৱস্থা হৈছে বাৰু ভাবি চাওকচোন। জোনমণি ৰাভাৰ মাকৰতো কি অৱস্থা হৈছে, মাটো মায়েই হয় ন। সেইকাৰণে এতিয়া CBI
তদন্তটো কৰি আছে। এইফালে নগাঁও, লখিমপুৰ আৰু ঘটনাস্থলীটো কৰি আছে। এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই। কাতিল ধৰা পৰিবই লাগে যেনেকৈ হ'লেও। সকলোৱে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰক যাতে জোনমণি ৰাভাৰ যিসকল জড়িত আছিলে, জোনমণি ৰাভা কাতিল ঘটনাৰ সন্দৰ্ভত যিসকল জড়িত আছিলে সকলোৱে যাতে উচিত শাস্তি পায়, সকলোৱে প্ৰাৰ্থনা কৰিব লাগে। সকলোৱে কৰক প্ৰাৰ্থনা। ময়ো সেইটোৱেই ক'ব বিচাৰোঁ যে দোষীয়ে উচিত শাস্তি পাবই লাগে। এইয়া আমাৰ চুনুৰ লগত অকণমান খেলিছোঁ। ক'ত আছে? আৱাজ আৱাজ গোদলে মম্মি 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 আৱাজ শুনিছা? মা 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 ক'ত? মা আৱাজটো দি দিয়া। বিছনা দুটাটো কৰিবা, সেইটো বেয়া কথা। তলত বিছনাটো উঠি বিছনাত উঠিব নালাগে। পাপা দে মা মা বা বিছনাত উঠিব, তুমি নুঠিবা। আমাৰ ল'ৰাকণ হেনো শুই যায়। সেয়া এইজনে আকৌ একদম মোবাইলত পূৰা বিজি। নিউজ একদম অকল নিউজ খালি নিউজে থাকিব। আজি আকৌ এই ঘৰত ভাত নবনাওঁ, মানে মালিকৰ ঘৰত বাৰ্থডে এটা আছে, তাতে যাম, তাতে খামগৈ আৰু। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই। বাই বাই দিয়া। বাই বাই। গুড নাইট। গুড নাইট।